গুড মৰ্ণিং পুনৰ আপোনালোক সকলোকে মোৰ চেনেল পাপু লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি কেইবাদিনৰ পাছত আপোনালোকৰ মাজলৈ এটি নতুন ব্লগ ভিডিঅ' লৈ আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। তেন্তে আজি দেওবাৰ আৰু আজি মই কি কৰিলোঁ আপোনালোকক দেখুৱাই গৈ থাকিম, তেন্তে চাই থাকিব ভিডিঅ'টো। ব্ৰেকফাষ্টৰ বাবে মই মটৰ ঘুগুনি বনাম, পুৰি আছে লগত, আৰু তাৰ বাবে মই এয়া মটৰ লৈ লৈছোঁ আৰু আলু দুটা এনেকৈ টুকুৰাকৈ কাটি লৈছোঁ। আৰু এতিয়া মই এইখিনি এটা কুকাৰত দি ল'ম আৰু কুকাৰত কমেও মই 5টামান চিটি আহিবলৈ দিম, কাৰণ মোৰ মটৰ একেবাৰে কম, পানী কম দিম, গতিকে সিজোঁতে অকণমান টাইম লাগিব। সেইকাৰণে সেয়া মটৰ আৰু আলুখিনি দি দিম আৰু মই 1 গিলাচ পানী দি দিছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ নিমখ দিবলৈ পাহৰি থাকিলোঁ, নিমখ অকণমান দি দিলে ভাল হয়। আৰু এতিয়া মই এইখিনি গেছত বহাই লওঁ আৰু এইফালে মই বিলাহী এটা লৈ লৈছোঁ, পিঁয়াজ এটা, কেঁচা জলকীয়া দুটা ভাজিৰ কাৰণে, আৰু তেজপাত এখিলা। আদা ৰচুনৰ মই কিনা পেষ্ট ব্যৱহাৰ কৰিম, আপোনালোকে মিক্সিটো দি ল'ব পাৰে, আদা ৰচুন পিঁয়াজ একেলগে। আৰু এইপিনে আটা মঠি থৈছোঁ পুৰিৰ বাবে, আৰু ৰিফাইন তেল দি মই এইখিনি ধুনীয়াকৈ ঢাকি ল'ম। আৰু এয়া মোৰ কুকাৰটো মানে মটৰ আলু হৈ গ'ল। তাৰপিছতে মই এতিয়া এইখিনি তেল মাৰিবৰ কাৰণে মই এখন কেৰাহী এখনত প্ৰথমতে জিৰা কেইটামান দি তেজপাত এখিলা দি পিনি, তাৰপিছতে মই এতিয়া পিঁয়াজখিনি ভাজি ল'ম, জলকীয়া দুটাও দি দিছোঁ লগতে। আৰু এইখিনি অকণমান দেৰি ভজাৰ পাছতে মই ইয়াত আদা ৰচুনৰ পেষ্ট অকণমান দি দিম, মই কিনা পেষ্টে ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে এইখিনি এতিয়া মই অকণমান দেৰি ভাজি ল'ম, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। তাৰপিছতে পিঁয়াজখিনি ভজা হৈ গৈছে, আদা ৰচুনৰ পিঁয়াজখিনি। এতিয়া মই বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি মই ৰুকনিত দি ল'লোঁ। তাৰপিছতে মই এতিয়া শুকান মছলাখিনি দি দিম। শুকান মছলাৰ কাৰণে মই লৈছোঁ জিৰা গুড়ি 1 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, তাৰপাছতে 1 চামুচ মিট মছলা দি দিছোঁ। মিট মছলা দিলে যিকোনো চব্জিয়ে খাই ভাল লাগে। তাৰপিছতে সোৱাদ অনুসৰি নিমখ, গৰম মছলাখিনি মই পাছত দিম, আৰু এয়া হালধি 1 চামুচ দি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিলাই লৈ এতিয়া এইখিনি মই 1-2 মিনিটমান সময় ভাজি ল'ম। আৰু এয়া চাওক মোৰ মছলাখিনি ভজা হৈ গৈছে বিলাহীৰ সৈতে। তাৰপিছতে এতিয়া মই বইল কৰি থোৱা আলু মটৰখিনি দি দিম। মই ফ্লেমটো কমাই থৈছিলোঁ, এতিয়া মই হাই ফ্লেমত এইখিনি ভালকৈ মিলাই এইখিনি উতলি আহিবলৈ দিম। মই আৰু পানী ব্যৱহাৰ কৰা নাই, মোৰ পানী জোখতে হৈ গৈছে। যদি আপোনালোকৰ পানী কম হৈ যায় তেতিয়াহ'লে পানী দি ল'ব। আৰু এতিয়া মই এইখিনি চাওক হৈ গৈছে। এতিয়া মই গৰম মছলাখিনি দি দিছোঁ, আৰু গৰম মছলাখিনি দিয়াৰ পাছত এতিয়া এইখিনি ধুনীয়াকৈ ভাজিখিনিৰ লগত মটৰ ঘুগুনিখিনিৰ লগত মিলাই ল'ম গৰম মছলাখিনি। তাৰপিছতে এতিয়া এইখিনি মই আকৌ 3 মিনিটমান সময় ঢাকি পিনি সিজাই ল'ম। আৰু এইফালে কেৰাহী এখন মই পুৰি বনাই আছোঁ, ভিডিঅ'টো অন কৰি পেলাই পাহৰিয়ে যাওঁ। এইফালে পুৰিও বনাই আছোঁ, আৰু পুৰিবোৰ এনেকৈ ফুলি গ'লে ইমান ভাল লাগে। কেতিয়াবা পুৰিবোৰ ফুলি নাযায়, ভাল নালাগে, মানে পুৰিবোৰ ফুলি নগ'লে মনটো ভালেই নালাগে। এইকেইখন বাৰু ধুনীয়াকৈ ফুলি গৈছে। আৰু
এয়া মই এতিয়া বাকী থকা পুৰিকেইখনো বনাই ল'ম আৰু এইফালে মোৰ এইখিনিও হৈ গৈছে 3 মিনিটমান হৈ গ'ল চাই থাকিব আৰু ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু কি কৰিলোঁ দেখাই থাকিম বাৰু এতিয়া মই বাকী থকা পুৰিকেইখন বনাই লওঁ আৰু এইফালে চাওক একদম ধুনীয়া হৈ গৈছে মটৰ ঘুগুনি এতিয়া আৰু মানে মটৰ ঘুগুনি পুৰি খাই কোনে কোনে ভাল পায় বাৰু মই হ'লে বহুত ভাল পাওঁ মটৰ ঘুগুনি পুৰি খাই মটৰ ঘুগুনিৰ লগত পুৰি তেন্তে চাই থাকক ভিডিঅ'টো আপোনালোকে হাই এভৰিৱান ৰাতিপুৱা নাস্তা কৰিলোঁ কৰাৰ পাছতে এতিয়া 12:30মান বাজি গ'ল ভাত বনোৱাকৈ নাই দুপৰীয়া ভাত বনোৱাৰ আগতে ভাবিলোঁ কমলা আনি থোৱা হৈ আছিলে খাই লওঁ ৰ'দত বহি খাই ভাল লাগে কিন্তু এতিয়া ৰ'দত মানে ৰ'দ বিচাৰি যাবলৈ হ'লে চাদৰ ওপৰত যাব লাগিব আৰু এতিয়া দুপৰীয়াখন চাদত যাবলৈ মন নাযায় গতিকে খিৰিকীৰ ওচৰতে অকণমান ৰ'দ পৰি আছিলে তাতে বহি লৈছোঁ বহি পিনি এয়া কমলা কাটি আছোঁ খাবলৈ আৰু কমলা দুটা কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ কাটি পিনি নিমখ জলকীয়া সানি খাই ভাল লাগে মই জলকীয়া নিদিওঁ অৱশ্যে বেটাই খাবৰ কাৰণে আৰু এয়া গুটিবোৰ আঁতৰাই দিছোঁ গুটিবোৰ থাকিলে সি নাখায় বাচি উলিয়াবও নাজানে গুটিবোৰ আৰু এতিয়া ৰ'দত টেঙা ৰবাব টেঙা চুকা টেঙা এইবিলাক খাবলৈ মন যায় কিন্তু পোৱাই নাই বাৰু খাবলৈ আৰু এয়া আনিলোঁ খাই লওঁ তেন্তে চাই থাকিব আপোনালোকে হাই এভৰিৱান গুড ইভিনিং আমি মেলালৈ অহাৰ কথা নাছিলে বাৰু বেটাই উৎপাততে ওলাই আহিলোঁ আৰু এয়া বৰপেটা ৰোড ষ্টেডিয়ামত হৈ আছে আঠিয়াবাৰী মহোৎসৱ 1 তাৰিখে শেষ হ'ব 20 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 1 ফেব্ৰুৱাৰীলৈকে সেইখন মেইন গেটখন আৰু এইফালে এটা শ্বহীদ বেদী বনাই লৈছে শ্বহীদ প্ৰণামো তোমাক আৰু ওপৰত এটা লাইন লিখা হৈ আছিলে মোৰ কেমেৰাত নাহিলে আৰু মই পাহৰি থাকিলোঁ আৰু এইফালে এয়া দোকান আৰু মই আহিছিলোঁ কিতাপ বিচাৰি আৰু এয়া কিতাপ বোৰ ইমান ধুনীয়াকৈ সজাই থৈছে ইমান ধুনীয়া কিতাপ মানে কোনখন লওঁ কোনখন নলওঁ লাগিছে আৰু কিতাপ ল'লোঁ বাৰু 2খন তাৰপাছতে এয়া বেটাই পানী বহুত চলাই আছেহি কাৰণ সিহঁতি আঁতৰি গুচি আহিলে কাৰণে ময়ো গুচি আহিলোঁ কিতাপৰ পৰা আৰু কি কিতাপ ল'লোঁ আপোনালোকক দেখুৱাম বাৰু পাছত এদিন বেলেগ এটা ভিডিঅ' কৰি তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো এইফালে বেটা অলপ উঠিলে জোলনাত আৰু এয়া তাত উঠিবলৈ লাগে এইটো হাতেৰে ঘূৰোৱা হয় সেইকাৰণে দিলোঁ আৰু উঠিবলৈ এয়া
আৰু ক'লোঁ চাই মেলি এবাৰ হাজবেণ্ডে ক'লে কিবা এটা খাই যাওঁ আৰু মই নাখালোঁ বাৰু তেহেঁতি দুয়োটাই খালে আৰু কোনোবা এজন চিনাকি তেওঁৰ চিনাকি হ'ব পাৰে লগ পাই কথা পাতি আছে। হাই এভৰিৱান, গুড আফটাৰনুন। পুনৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু কালি ভিডিঅ'টো সামৰিবলৈ নহ'ল আৰু কালি তাৰ পৰা আহিলোঁ। অহাৰ পাছতে 11টামান বাজিলে। 11টামান বজাৰ পাছতে মানে ভাত পানী খাই আজৰি হওঁ মানে 11টা বাজিলে। সেইকাৰণে মানে ভিডিঅ'টো নকৰিলোঁ আৰু ভাগৰ লাগিলে। কালি মেলাত ঘূৰিলোঁ অলপ। তাৰপিছতে আৰু মেলাত পৰা তেনেকৈ বজাৰ নকৰিলোঁ, কিন্তু কিতাপ আনিছিলোঁ। ডাঙৰ এখন ডিক্সনেৰী এখন আনিছোঁ হীৰেণ গোহাঁইৰ। তাৰপিছতে এংলো আছামিজ ডিক্সনেৰী। তাৰপিছতে আৰু এখন কিতাপ আনিছোঁ ৰীতা চৌধুৰী। আৰু দুখনমান কিতাপ আনিম আপোনালোকক আৰু ভাবিছোঁ আৰু দুখনমান কিতাপ আনিম। তাৰপিছত আপোনালোকক একেলগে দেখোঁ। তাৰপিছতে ভিডিঅ'টো আৰু কালি নকৰিলোঁৱে, সেইকাৰণে আজি ভাবিলোঁ আজি সামৰি দিওঁ। আৰু ৰাতিপুৱা আগবেলা ভিডিঅ' নকৰিলোঁ, কাৰণ আগবেলা ভিডিঅ' কৰিবলৈ সময় নহ'ল। ৰাতিপুৱা উঠিলোঁ, উঠি পিনি হাজবেণ্ড আৰু বেটাৰ দুয়োটাৰ কাৰণে টিফিন বনালোঁ। টিফিন বনাই আকৌ বেটাক কণীয়ে মেলি স্কুলত থৈ আহিছোঁগৈ আৰু 9:30 বজাত যায়। গতিকে তাক স্কুলত থৈ আহিলোঁগৈ। অহাৰ পাছতে আহি পিনি কাপোৰ অলপ চাৰ্ফত দিলোঁহি। তাৰপিছতে কাপোৰ দিয়াৰ পিছতে তাৰপৰা মকৰা জাল বান্ধে মানে ঘৰটোত 2-3 দিনৰ মূৰে চাফা কৰি থাকিব লাগে। আৰু আহি পিনি মকৰা জাল চাফা কৰিলোঁ। আৰু এইবোৰ কৰি থাকোঁতে মানে বহুত দেৰি হৈ গ'ল। চাফা কৰিছোঁ, ঝাৰু দিছোঁ, আকৌ ঘৰ মচিছোঁ। ঘৰ মচাৰ পিছতে কাপোৰ ধুলোঁ। আৰু কাপোৰ মানে তলত ৰ'দ নপৰে, গতিকে ওপৰত দিবগৈ লাগে। সেইটো এটা কাম, ওপৰলৈ যোৱা। তাৰপিছতে গা পা ধুই আজৰি হৈ চাকিগছ জ্বলাই 12টা বাজিলে। এফালে ভাত পাতি দিছোঁ। তাৰপিছতে এফালে চাহ বহাই দিছোঁ। মানে ৰাতিপুৱাৰ চাহ আৰু দুপৰীয়া চাহ আজি একেলগে হৈ গৈছে। তাৰপিছতে চাহ খালোঁ। চাহ খোৱাৰ পাছতে এইফালে ভাত হৈছে। আৰু তাৰপিছতে আকৌ ওলাই মেলি বেটাক আনিবলৈ যোৱাৰ টাইম হ'লেই। আকৌ বেটাক আনিলোঁগৈ। অনাৰ পাছতে আহি চব্জি বনালোঁহি। চব্জি বনাই ভাত খালোঁ। ভাত খাই পিনি বহিছোঁহি আৰু ভাবিলোঁ ব্লগটো সামৰণি মাৰি দিওঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইহে ছাবস্ক্ৰাইব কৰিব, নহ'লে আনছাবস্ক্ৰাইব হৈ যায়। আৰু খুটুং খাটা শব্দ আহি আছে। মানে আপোনালোকক মই আগতে কৈছোঁৱে যে বিল্ডিঙৰ কাম কৰি আছে। 1-2টা নহয়, মানে 4-6টামান বিল্ডিঙৰে কাম কৰি আছে। আকৌ আজি 3 দিনমানৰ আগত আকৌ এটা নতুনকৈ আৰম্ভ কৰিছে। গতিকে সেইটোতো পূৰা লগাই আছে কাম। আৰু এইফালে এটা কাম চট দি পিনি 2 দিন কৰা নাই বাৰু, থৈ দিছে। মানে ইফালে সিফালে চাৰিওফালৰ পৰা খুটুং খাটা শব্দ আহি থাকে। সেইটো কাৰণে মানে ভিডিঅ' কৰিবলৈও মন যোৱা নাই এইকেইদিন। সেইকাৰণে মানে আগতে ডেইলি দিছিলোঁ, কিন্তু এতিয়া এইকেইদিন মানে 3-4 দিনৰ মূৰে দিছোঁ ভিডিঅ'। আৰু নিদিলেও মানে ৱাচ টাইম আৰু ছাবস্ক্ৰাইবাৰ কমি যায়, প্ৰমাণ পাইছোঁ। সেইকাৰণে মানে 4-3 দিনৰ মূৰত ভিডিঅ' দিওঁতে আগতে ডেইলি ভিডিঅ' দি আছিলোঁ, মানে ৱাচ টাইমটো বাঢ়ি গৈ আছিলে। এতিয়া মানে 2 দিনত বহুত কমি আহিলে ৱাচ টাইম। আৰু এইকাৰণে এতিয়া ভাবিছোঁ ডেইলি নিদিলেও 2 দিনৰ মূৰে দিবলৈ চেষ্টা কৰিম, কাৰণ নহ'লে লোকচান হৈ আহি আছে। আৰু তেতিয়াহ'লে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।